Hello guys, welcome back to my YouTube channel জীৱনৰ সুবাস বিচাৰি। আজি আমি চাবলৈ গৈ আছো যোৰহাট জিলাৰ টুকুলাইত অৱস্থিত চিনামৰা চাহ বাগিচাৰ অন্তৰ্গত শ্বহীদ মনিৰাম দেৱানৰ সমাধি ক্ষেত্ৰলৈ আৰু লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈ চাই যাব। সো গাইজ আমি আহি পালোহি। এই নীলা সাইনবোৰ্ডখনত লিখা আছে শ্বহীদ মনিৰাম দেৱান সমাধি ক্ষেত্ৰ। সো গাইজ আপোনালোকে চাই যাব ভিডিঅ'টো। ইয়াৰ মাজতে মই আপোনালোকক মনিৰাম দেৱানৰ বিষয়ে কিছু কথা আপোনালোকৰ আগত প্ৰচাৰ কৰিম বুলি ভাবিছোঁ, গতিকে শুনো আহকচোন মনিৰাম দেৱানৰ অলপ জীৱনৰ জীৱনী। সো গাইজ মনিৰাম দেৱানৰ জন্মনো ক'ত হৈছিল? 1806 চনৰ জানুৱাৰী মাহত শিৱসাগৰ জিলাত মনিৰাম দেৱানৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল ৰামদত্ত মনিৰাম বৰভাণ্ডাৰ আৰু মাতৃৰ নাম আছিল কহুইলা। তেখেত অসমৰ প্ৰথমজন অসমীয়া চাহ খেতিয়ক আছিল। লগতে তেখেত স্বাধীনতা সংগ্ৰামী আছিল। স্বাধীনতা আন্দোলনত তেখেতে জঁপিয়াই পৰিছিল। তেখেতৰ লগত আছিল পিয়লি বৰুৱা। তেখেত ব্ৰিটিছৰ তলতীয়া হৈ কাম কৰিছিল। জন ব্ৰায়ান চাহাবৰ আমোলত মনিৰাম দেৱান বৰ প্ৰভাৱশালী বিষয়া হৈ পৰিছিল। 1839 চনত ব্ৰিটিছ চৰকাৰে মনিৰাম দত্ত বৰুৱাক অসম চাহ কোম্পানীৰ দেৱান ৰূপে নিযুক্তি প্ৰদান কৰে। তেতিয়াৰে পৰাই তেওঁ মনিৰাম দেৱান নামেৰে জনাজাত হৈছিল। চ' গাইজ তেখেতে ব্ৰিটিছৰ তলতীয়া হৈ কাম কৰিছিল যদিও নিজৰ অসমীয়া জাতিটোৰ হকেও কাম কৰি গৈছিল। ভাৰত স্বাধীন আন্দোলন, চিপাহী বিদ্ৰোহ আদি অসমত বিয়পাই দিয়াৰ বাবে তেওঁ বিশেষ ভূমিকা পালন কৰিছিল। ব্ৰিটিছৰ বিৰুদ্ধে মাত মতা স্বাধীনতা আন্দোলনত জঁপিয়াই পৰা মনিৰাম দেৱানক অৱশেষত ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চ' মনিৰাম দেৱানৰ লগতে পিয়লি বৰুৱাকো গ্ৰেপ্তাৰ কৰা হয় আৰু দুয়োজনকে ৰাজদ্ৰোহৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। যোৰহাট জিলাৰ টুকুলাইত 1858 চনৰ 26 ফেব্ৰুৱাৰীৰ দিনা মনিৰাম দেৱান লগতে পিয়লি বৰুৱাকো ফাঁচীকাঠত ওলমাই দিয়া হয়। চ' গাইজ অসমৰ প্ৰথমজন শ্বহীদ সাগৰদুষ্ট মনিৰাম দেৱানৰ বিষয়ে আপোনালোকৰ আগত চমুকৈ দুআষাৰ দাঙি ধৰিলোঁ। গতিকে ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হ'ল যদিও আপোনালোকে ক্ষমা কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম। মনিৰাম দেৱানৰ সমাধি ক্ষেত্ৰ চাবলৈ আহিছিলোঁ। চ' এতিয়া ডাঙৰ ডাঙৰ বৰতলা লগাই থৈছে আৰু আহি দেখিলোঁ ইয়াত। এতিয়া ভিতৰলৈ সোমাবলৈতো নোৱাৰোঁ, ত' কোনটো হয় এতিয়া ভালকৈ আমি গম নাপালোঁ। তাৰপিছত তথাপি চালোঁ আৰু কোনোবা এটা, আৰু আপোনালোকে নিজে অনুভৱটো কৰি ল'ব আৰু মই দেখুৱালোৱে। আৰু তাৰ মাজতে সুন্দৰ পৰিৱেশ, চাহ বাগান। মনিৰাম দেৱান আমাৰ অসমৰ প্ৰথম চাহ খেতিয়ক আছিল, হয়তো এই বাগানখনেই হৈ চাগে। লগতে এইফালে ফেক্টৰী, একদম পুৰণা ফেক্টৰী, হয়তো ব্ৰিটিছ দিনৰ ফেক্টৰী এইবিলাক। ত' ভিতৰলৈ যোৱা নহ'ল। আমি দুটা যাওঁ আৰু তাৰপৰা ইয়াতনো কবৰস্থানত কিনো কৰিম আৰু। ত' ভাবিছিলোঁ যে মনিৰাম দেৱানৰ মানে সমাধি ক্ষেত্ৰটো অলপ ডাইৰেক্ট আহি দেখা পাম, সকলোৱে চিনি পোৱাকৈ বনাই থৈছে নেকি বুলি ভাবিছিলোঁ। ত' এতিয়া ভিতৰলৈ সোমাবলৈ কোনো ওচৰত মানুহ চানুহ নাই, গতিকে যাওঁ, গৈ থাকোঁ। ৰাইজ বেয়া নাপাব, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ। চ' বাই বাই। চ' গাইজ দেশ স্বাধীনতাৰ বাবে বিদ্ৰোহৰ অগ্নি জ্বলাই চিপাহী বিদ্ৰোহত অসমৰ প্ৰথম শ্বহীদ ৰূপে পৰিগণিত হৈছিল মনিৰাম দেৱান। ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি নিজৰ জাতিৰ বাবে যি ত্যাগৰ নিদৰ্শন দেখুৱাই গ'ল, তাৰ বাবে মনিৰাম দেৱান আমাৰ মাজত সদায় অমৰ হৈ থাকিব। জয় আই অসম, জয় হিন্দ। ধন্যবাদ।